যে বিজেপিয়ে যেটো কাম কৰিছে মুছলমানৰ ওপৰত বিজেপিয়ে যেটো নিৰ্যাতন চলাইছে তাত কিন্তু মই দলগাঁও সমষ্টিৰ ইউডিএফৰ এমএলএৰ ভূমিকা সন্দেহজনক বুলি অনুভৱ কৰিছো অসমৰ প্ৰধানলৈ মই প্ৰশ্ন কৰিছো যে বিজেপিৰ এই যেটো মুছলমান অত্যাচাৰ নিৰ্যাতনৰ চক্ৰান্ত এই চক্ৰান্তত আপোনালোক জড়িত আছে নেকি হাতে মাৰাটো মাৰিলে মৰিলে ঢলপুৰত হাতে মাৰিলে এনকাউন্টাৰ কৰি মাৰিছে বিভিন্ন ধৰণে পুলিচৰ ওচৰৰ পৰা পলাই গৈছে বুলি কৈ বিভিন্ন ধৰণে এনকাউন্টাৰটো কৰিছে ইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক ইয়াৰ পৰাই প্ৰশ্ন কৰিছো যে হিমন্ত বিশ্ব শৰ্মাই যেটো মুছলমানৰ পৰা নিৰ্যাতন কৰিছে সেই নিৰ্যাতনত আপোনাৰ ভূমিকা কি অনুভৱ কৰিবলৈ এতিয়ালৈকে বৰ বিশেষ এটা পোৱাই নাই কাৰণ মই আহি পেলাই এইখিনি পাওঁতেই আপোনালোকে ধৰক মোক কথা এটা সুধিলে গতিকে মই প্ৰথমতে এটা ঘৰত সোমালো আৰু যেটো মানে অৱস্থা দেখিলো সেইটো মই আৰু ভিতৰলৈ যাম তেতিয়া মই আৰু অনুভৱটো মোৰ বেলেগ ধৰণৰ হ'ব সেইখিনি সময়ত আপোনালোক যদি থাকে মই মোৰ অনুভৱ ব্যক্ত কৰিব পাৰিম এতিয়া মই আহি পঞ্চায়তে উঠিছোহে এইখিনি অঞ্চলত আৰু ইয়াত সোমাই এতিয়া প্ৰথম প্ৰতিক্ৰিয়াটো হ'ল মই বহুত ডাঙৰ কথা এটা গম পালোঁ ইয়াত মই এটা বেলেগ ধৰণৰ আইডিয়া লৈ আহিছিলোঁ কিন্তু ইয়াত গম পালোঁ এটা কমপ্লিট মানে অপোজিট কথা মই ঢলপুৰত যেটো উচ্ছেদ হৈছিলে মই শুনা পালোঁ যে ঢলপুৰত যেটো উচ্ছেদ হৈছিলে সেই উচ্ছেদ কৰা মানুহখিনিক নদীৰ পাৰত তম্বুতৰি থাকিবলৈ দিয়া হৈছিলে আমি বিভিন্ন সময়ত আপোনালোকৰ মাধ্যমেদি এইটো কথা দেখিছিলোঁ আৰু ইমান দিনে মই পেপাৰত শুনি বা নিউজত দেখি মানে অনুভৱ কৰিছিলোঁ ভাবিছিলোঁ যে সেই মানুহখিনিক আনি ইয়াত সংস্থাপন দিছে মোৰ ধাৰণাটো সেইটো আছিলে কিন্তু ইয়াত মই এজন এনেকুৱা মানুহক লগ পালোঁ যে ঢলপুৰৰ উচ্ছেদৰ পাছত মোৰ ঘৰলৈ ঢলপুৰৰ পৰা 5জন মানুহ গৈছিলে মই সেই ফটোখিনি মই ফেচবুকত আপলোডো কৰিছিলোঁ 5জন মানুহে গৈ পেলাই মোক কৈছিলে যে বাইদেউ আমাক কিন্তু উচ্ছেদ কৰা নাই কিন্তু আমাৰ ঘৰৰ একেবাৰে দৰ্জাখনৰ কাষলৈকে আহি পেলাই পদ্ম হাজৰিকাৰ মানুহে খেতি কৰিছে হাল বাই পেলাইছে আৰু আমাৰ দৰ্জাবিলাকত আহোঁতে যাওঁতে কিছুমান ল'ৰায়ে লাঠিৰে টঙনিয়াই থৈ যায় সেই কথাটো কৈছিলে আৰু সেইখিনি পিছত মোক তেওঁলোকে মাতি থৈ আহিছিলে ঢলপুৰলৈ মই আহিছিলোঁ আৰু ঢলপুৰত মোক তেওঁলোকে আকৌ ফোন কৰিছিলে বাইদেউ আপোনাক পুলিচে এৰেষ্ট কৰিব আপুনি আজি নহাই ভাল হ'ব মই আহি পেলাইও গোটেই দিনটো মঙলদৈত ঘূৰি ফুৰিছিলোঁ এটা বৰ দুখিত মন লৈ আৰু তাৰপিছত মই তেওঁলোকৰ লগত কথা পাতি বহুত বেছি কথাও পতা নাছিলোঁ আৰু আজি মই আহি পেলাই ইয়াত এটা কথা ডাঙৰ কথা গম পালোঁ অসমৰ ৰাইজে গম পাইছেনে নাই মই নাজানো যে ঢলপুৰত যিখিনি মানুহ উচ্ছেদ কৰি নদীৰ পাৰলৈ পেলাই দিছিলে এজন মানুহৰ পুলিচে আপোনাৰ মৃতদেহৰ ওপৰত সাংবাদিকে জপিওৱাও আমি দেখিছিলোঁ শেষত কথাটো কি হৈছিলে যে ঢলপুৰৰ উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়া হৈছে এই কথাটো বাতৰিত প্ৰচাৰ হৈছিলে আমি ভাল পাইছিলোঁ আমি খুব ভাল পাইছিলোঁ যে ঢলপুৰৰ উচ্ছেদিত লোকখিনিক পুনৰ সংস্থাপন দিয়া হৈছে কিন্তু আজি মই ইয়ালৈ আহি আটাইতকৈ ডাঙৰ সত্যটো উপলব্ধি কৰিলোঁ যিটো সত্য আজিলৈকে মই কোনো সংবাদ মাধ্যমত কোনো ধৰণৰ বাতৰিত মই পোৱা নাই কোনোবাই পাইছে যদি মই নাজানো মই পোৱা নাই সেই সত্যটো হ'ল যে যিখিনি মানুহক উচ্ছেদ কৰি নদীৰ পাৰলৈ দলিয়াই দিয়া হৈছিল ঢলপুৰৰ সেইখিনি মানুহক কিন্তু আৰিমাৰী আৰু শ্যামপুৰ দলগাঁও সমষ্টিৰ আৰিমাৰী আৰু শ্যামপুৰত কিন্তু সেইখিনি মানুহক সংস্থাপন দিয়া নাই এইটো এটা ডাঙৰ সত্য মই আজি আৱিষ্কাৰ কৰিলোঁ আৰু এই সত্যটোত এটা কথা আছে যদি ঢলপুৰত যে মৰিলে তেওঁলোকক যে মাৰিলে যে নদীৰ পাৰলৈ তেওঁলোকক পেলাই দিলে সেই মানুহখিনিক এতিয়াও হেনো নদীৰ পাৰতেই আছে তেনেহ'লে এই আৰিমাৰী আৰু শ্যামপুৰত সংস্থাপন দিয়া মানুহখিনি কোন এইখিনি কোন জানেনে এইখিনি ঢলপুৰৰ ওচৰৰ পৰা বিভিন্ন ধৰণেৰে মানসিক নিৰ্যাতন কৰি বাৰে বাৰে পুলিচে মাতি লৈ গৈ তেওঁলোকক মানসিক নিৰ্যাতন কৰে তোমালোক ইয়াৰ পৰা গুচি যোৱা নহ'লে উচ্ছেদ কৰিম তোমালোকৰ বস্তু বাহানি নষ্ট হ'ব ভাঙি পেলাম এই ধৰণেৰে বিভিন্ন ধৰণেৰে মানসিকভাৱে নিৰ্যাতন কৰা লোকহে কিন্তু আহি পেলাই আৰিমাৰী আৰু শ্যামপুৰত আছে এই সত্যটো অসমৰ হয়তো বহুত ৰাইজে নাজানে গতিকে আপোনালোকৰ মাধ্যমেৰে এই বিৰাট সত্যটো মই আপোনালোকৰ আগত ৰাইজৰ আগত অসমৰ ৰাইজৰ আগত উপস্থাপন কৰিলোঁ যে ঢলপুৰত আমি সাধাৰণতে ভাবি থকা উচ্ছেদ কৰা মানুহখিনি কিন্তু এয়া নহয় এয়া হৈছে মানসিকভাৱে নিৰ্যাতন কৰি অসম চৰকাৰে উচ্ছেদ কৰা মানুহ যিখিনিক আনি শ্যামপুৰ আৰু আপোনাৰ আৰিমাৰীত ৰাখিছে ঢলপুৰৰ চিপাঝাৰ সমষ্টিৰ পৰা মঙলদৈ সদৰ সমষ্টিটো এৰি থৈ আহিলে মঙলদৈটো কিন্তু খাচ মাটি আছেনে নাই মঙলদৈ সমষ্টিত খাচ মাটি আছে মঙলদৈ সমষ্টিত তেওঁলোকক কিন্তু নাই ৰখা ডাইৰেক্ট ঢলপুৰৰ পৰা আনি আৰিমাৰী আৰু আপোনাৰ শ্যামপুৰ পুৱাই দিলেহি দলগাঁও সমষ্টিত তাৰ কাৰণ কি ভোটৰ অংক ইয়াত এতিয়া অসমত দুটা ৰাজনৈতিক দলৰ ভোটাৰ অংক চলিছে এটা হ'ল বিজেপি আৰু আনটো AIUDF বুলি মই অনুভৱ কৰিছোঁ
কাৰণ মই কোনো ৰাজনৈতিক দলৰ মানুহ নহয়, মই কাৰো ছাপৰ্টাৰ নহয়, মই ৰাইজৰ স্বাৰ্থত যিটো মোৰ চকুৰে অনুভৱ কৰিম সেইটোৱে মই ক'ম। গতিকে দলগাঁও সমষ্টিত UDFৰ এজন MLA আছে, দলগাঁও সমষ্টিত UDFৰ এজন MLA আছে। MLA জনৰ বিনা অনুমতিত এই কামখিনি নহয়। গতিকে এতিয়া আজিৰ পৰা এই মুহূৰ্তৰ পৰা মই অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ যে BJPয়ে যিটো কাম কৰিছে, মুছলমানৰ ওপৰত BJPয়ে যিটো নিৰ্যাতন চলাইছে, তাত কিন্তু মই দলগাঁও সমষ্টিৰ UDFৰ MLAৰ ভূমিকা সন্দেহজনক বুলি অনুভৱ কৰিছোঁ। গতিকে মই UDFৰ অসমৰ প্ৰধানলৈ মই প্ৰশ্ন কৰিছোঁ যে BJPৰ এই যিটো মুছলমান অত্যাচাৰ নিৰ্যাতনৰ চক্ৰান্ত, এই চক্ৰান্তত আপোনালোক জড়িত আছে নেকি? এই কথাটো আজিৰ তাৰিখত UDFলৈ মোৰ প্ৰশ্ন হ'ল। এই যিটো আপোনাৰ সংস্থাপন চলি আছে এতিয়া আৰিমাৰী আৰু শ্যামপুৰত যিটো সংস্থাপন চলি আছে, এই সংস্থাপনত যিখিনি মানুহ ঢলপুৰৰ ওচৰ পাজৰৰ পৰা লৈ অহা হৈছে, তেওঁলোকতো ক্ষতিগ্ৰস্ত হৈছেই, কাৰণ তেওঁলোকৰ এতিয়া আপোনাৰ খাবলৈ একো উপায় নাই। মই এঘৰ মানুহত সোমালোঁ, ঘৰ বুলি ক'বই নোৱাৰি আৰু এটা পৰিয়ালত সোমালোঁ, তেওঁলোকৰ মই ফটো আনিছোঁ, তেওঁলোকৰ অৱস্থা নাই, খাবলৈ কোনো নাই। মই শুনা পালোঁ এখেতসকলে কোনো কাম বন কৰিব পৰা নাই, কাৰণ ইমান ভিতৰুৱা ঠাই এখিনিত তেওঁলোকে মানুহৰ ঘৰত হাজিৰা কাম বা অন্য কামো কৰিব নোৱাৰে। দুখিনি মানুহ সমানে ইয়াত চাফাৰিং কৰিছে, তেওঁলোক নিৰ্যাতিত হৈছে। এইখিনি হৈ গ'ল আৰিমাৰী আৰু শ্যামপুৰত আগৰে পৰা যিখিনি মানুহ আছিলে, সেই মানুহখিনি খেতিৰ মাটি, আমি য'ত থিয় হৈ আছোঁ এইখিনি তেওঁলোকৰ খেতিৰ মাটি, তেওঁলোকৰ অন্য কোনো জীৱিকা নাই, তেওঁলোকে খেতি কৰিছিলে। এই খেতিৰ পৰাই অসমৰ বিভিন্ন ঠাইলৈ বিভিন্ন শাক পাচলি তেওঁলোকে পঠিয়াইছিলে। অসমৰে নহয়, মই এতিয়া শুনা পালোঁ, মোৰ লগত এজন সাংবাদিক মোৰ গাড়ীত আহিছিলে, তেখেতে ক'লে যে এই অঞ্চলৰ পৰা যিখিনি আপোনাৰ মাকৈখিনি অসমেই নহয়, ভাৰতেই নহয়, আনকি ডুবাই আদিলৈও হেনো যায়, তেখেতে ক'লে। গতিকে ইমান সম্ভাৱনাৰ ঠাই য'ত ইমানখিনি খেতি কৰিতো তেওঁলোকে নিজেই খাই নেপেলায়, আৰু তেওঁলোকে পইচা পায়, কিন্তু কিমান পায় সেই কথাও আমি জানো, কিমান টকা পায়। গতিকে মধ্যভোগীয়েহে পাইছিলে। এই মাটিখিনিক ঢলপুৰৰ মানুহখিনি আনি সংস্থাপন দিয়াৰ লগে লগে আৰিমাৰী আৰু শ্যামপুৰৰ লোকসকলো ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকৰ কাৰোবাৰ যদি 2 বিঘা মাটি আছিলে, সেই 2 বিঘা মাটিও তেওঁলোকে ইয়াত ভগাই দিব লগা হৈছে। কাইলৈ তেওঁলোকে কি খাব? দুৰ্ভিক্ষ হ'ব। আচলতে অসমৰ মিয়া মুছলমানখিনিক হওক বা আন তেনেকুৱা মুছলমান যিখিনিয়ে খেতি কৰিছিলে বা সাধাৰণ মানুহ, সেইসকলক কিন্তু এতিয়া BJP চৰকাৰে ভাতে মাৰিছে। হাতে মাৰাটোতো মৰিলেই, ঢলপুৰত হাতে মাৰিলেই, এনকাউণ্টাৰ কৰি মাৰিছেই, বিভিন্ন ধৰণে পুলিচৰ ওচৰৰ পৰা পলাই গৈছে বুলি কৈ বিভিন্ন ধৰণে এনকাউণ্টাৰটো কৰিছেই, আৰু তাৰোপৰি কি কৰিছে, এতিয়া ভাতে মাৰিছে। আৰু ভাতে মৰাত কিন্তু সহায় কৰিছে আপোনাৰ কিছুমান মুছলমান বিধায়কে। তাৰ ভিতৰত দলগাঁৱৰ বিধায়কজনকো মই সম্পূৰ্ণৰূপে দায়ী কৰোঁ, আৰু মই UDF প্ৰধান বদৰুদ্দিন আজমলক ইয়াৰ পৰাই প্ৰশ্ন কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যিটো মুছলমানৰ পৰা নিৰ্যাতন কৰিছে, সেই নিৰ্যাতনত আপোনাৰ ভূমিকা কি? আপোনাৰ ভূমিকা কিন্তু আমি জনসাধাৰণৰ হিতৰ বাবে হোৱা যেন অনুভৱ কৰা নাই।